Hello everyone, আৰু এটা নতুন ভিডিঅলৈ স্বাগতম। আজি দুপৰীয়া কিনো খাম বুলি ভাবি থাকোতে আজি ভাবিলো এখন অসমীয়া থালি এখন প্ৰস্তুত কৰো। সেই কাৰণে মাছ দুটা আছিল, গৰৈ মাছ দুটা পুৰিলো। তাৰ পাছত বিলাহী পুৰিয়া বিলাহী পিটিকা কৰি আছো। কি পিটিকাৰ ৰেচিপি আজি বেছি আছে, সেইকাৰণে ভাবিলো ভিডিঅ'টা আপলোড কৰিলো। লগতে এইখিনি বিলাহী পিটিকা, তাৰ পাছত তাত মিঠাতেল নিমখ দি বিলাহী পিটিকা কৰি আছো। বিলাহীটা পুৰি লৈ আৰু তাৰ পাছত এইখিনি বেগেনা পুৰি লৈছিলো। বেগেনা, ধনিয়া, কেঁচা জলকীয়া, আদা, কাটি থোৱা গোটা নহৰু, মিঠাতেল আৰু নিমখ দি পিটিকা কৰিছো। তাৰ পাছত আহিলে মাছ পুৰা। মাছটো সেম একেই, ধনিয়া, পিঁয়াজ আৰু দি আছো আদা নহৰু, কেঁচা জলকীয়া, অলপ পিঁয়াজ। তাৰ পাছত দি আছো, ককচোন বাৰু কি দিম ইয়াৰ পাছত দিম বাঁহগাজ, খৰিচা টেঙা খালে ভাল লাগে মাছ পুৰাত, আৰু খৰিচা আৰু মাছ পিটিকাটো খাই বহুতে ভাল লাগে। তাৰ পাছত নিমখ আৰু মিঠাতেল দি এইখিনি পিটিকা কৰি লৈছো। তাৰ পাছত কৰিছো আলু পিটিকা। আলু পিটিকাটো এনে আদা নহৰু পিঁয়াজ ধনিয়া নিমখ আৰু মিঠাতেল দি পিটিকা কৰি আছো। তাৰ পাছত ভাতৰ কাঁহীখন কেনেকৈ ৰেডি কৰিছো এয়া দেখিছে। এয়া দিছো মাছৰ পিটিকা, তাৰ পাছত দিছো বিলাহীৰ পিটিকা, তাৰ পাছত দিম আকৌ লাই শাক ভাজি লৈছিলো। লাই শাকৰ ভাজি ডাঙৰকৈ কাটি লৈ লাই শাকৰ ভাজি। তাৰ পাছত দি আছো বেগেনা পিটিকা, তাৰ পাছত দিছো আলু পিটিকা। ভিডিঅ'টো চাই এনে কেনেকুৱা পাইছে লাইক এটা কৰিব, কমেণ্ট এটাও দিব, যাতে মই আৰু ভিডিঅ' দিব পাৰো। তাৰ পাছত দিম পানীটেঙা। পানীটেঙাটো এনেকুৱা অসমীয়া থালিত ভাল লাগে। তাৰ পাছত বইল কৰি থৈছিলো ভেন্দি, এই ভেন্দি এটাও দি দিছো। এইখনে আজি আমাৰ পিটিকাৰ থালি। কেনেকুৱা পাইছে কমেণ্ট এটা কৰি জনাব, আৰু মোৰ চেনেলটো চাই যদি ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। নতুন এটা ভিডিঅ'লৈ আকৌ আহিম। আজিলৈ আহিছোঁ, বাই বাই।